যোৰহাটৰ পৰা গৈ আছিলোঁ গোলাঘাট। এতিয়া গোলাঘাট যোনটো আমাৰ কানাইঘাট জেগাডোখৰ বুলি কয়, ইয়াত একচুৱেলি মই চালোঁ যে এই ঢালাইৰ চৌকাত চাই পেলাই একচুৱেলি মই ৰখিলোঁ। আৰু এই বস্তুটো একচুৱেলি বহুত আছে, মই বিচাৰি ওলাব লাগিব এতিয়া। তাৰমানে আপোনালোকে ভিডিঅ'টো চাই থাকিব। মানে মই এইটো বস্তুটো বিচাৰি আছিলোঁ, পোৱা নাই যেতিয়া, সেইটো কাৰণে চকুৰ সন্মুখত পৰি গ'ল কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ। কোনজন আছে? আপুনি ইয়াৰ মালিক আপুনি নেকি? এই কাষ্টমাৰ নেকি তেখেত? অঁ আচ্ছা আচ্ছা, ঠিকে আছে। তেওঁলোক কি ল'বলৈ আহিছে নেকি? আছে কানাইঘাট হেৰি আপোনাৰ চিপচুটি হাৰ্ডৱেৰৰ সন্মুখত। মানে বস্তুটো আপুনি যে কিনিবলৈ আহিছে কেনেকুৱা পাইছে আপোনাৰ মতে? মই বহুত ভাল পাইছোঁ। আপুনি কি হেৰি পকা কণ্টেক্ট কৰে নেকি? পকা কণ্টেক্ট কৰোঁ। এইজন একচুৱেলি পকা ঠিকাদাৰ হয় আৰু তেওঁ একচুৱেলি নিজে আহিছে। আপোনালোকে এবাৰ ভাবক কথাটো। ঠিকে আছে, কালাৰ কৰিব পাৰি না? কৰিব পাৰি, যিকোনো কালাৰ কৰিব পাৰি নেকি? আচ্ছা আচ্ছা, ঠিকে আছে বাৰু, ভাল লাগিছে। আৰু আপুনি কি হেৰি চবতে কি হেৰি বিকে নেকি? যিকোনো জেগাত য'তেই হওক? ঠিকে আছে। আৰু একচুৱেলি ইয়াৰ ৰেট কি আছে? যদি মোৰ মানে ফেচবুকৰ পৰা বা ইউটিউবৰ পৰা যদি আহে, ইয়াৰ ৰেট কি পাব? এনে মই 5,500 বেছি আছোঁ। আপোনাক চাই পেলাই যদি আহে ভিডিঅ'টো আমি 5,000 লগাই। বন্ধুসকল, তাহাঁতি একচুৱেলি তাৰমানে য'ৰ পৰাই হওক, মানে আপোনালোকে য'ৰ পৰাই মানে কিনিবলৈ বিচাৰে, তেওঁলোকে তাৰমানে ডেলিভাৰী দিব। আৰু আপোনালোকে আঠৰ চৌকাতটো আপোনাৰ বহুত দিন লাষ্টিং হয়। ইয়াৰ গেৰাণ্টি ৱাৰেণ্টি কি আছে? আপোনাৰ সেইটোহে মেইন কথা। বেয়া হয় যায়, অঁ, মই গোটেই দিনটো পইচা পঠাই দিম। আপুনি ৰিটাৰ্ণ কৰি দিব পইচা। মই এই বস্তুটো একচুৱেলি ডাউট কৰিছিলোঁ। আৰু এই নাট বল্টৰ চিষ্টেম যে অকণমান দেখাই দিম ফালৰ পৰা। তাৰমানে এইটো চাওক, মই এইটো বস্তুটো আগৰ পৰা ডাউট আছিলে। তাৰমানে বস্তু নহয়, মানে এনেকুৱা হ'ব পাৰে, এইটো মানে চলি নাই মানে লুজ হৈ যাব নেকি? টাইটেই থাকিব, এইটো টান থাকিব পুৰা টাইট। ঠিকে আছে। সোমাই দিব, লোহাৰ দিলেও দিব পাৰিব। গ্ৰিল কৰিলে আৰু গিৰিলো সুবিধা হ'ব। গ্ৰিলৰ সুবিধা 1700। আচ্ছা আচ্ছা, ডেলিভাৰী নে কি? নাই ইয়াত। ইয়াত তাৰমানে য'তে নিয়ে নিব পাৰিব আহি পেলাই। ঠিকে আছে, ভাল লাগিছে। আৰু এইফালেও চাওক, আপোনাৰ কিমান ধুনীয়া হেৰি, মানে এইটো ৰাউণ্ড নেকি? এইটো ৰাউণ্ড, এইটো ৰাউণ্ড আছে। তাত মেইন ডোৰ এটা আছে। মেইন ডোৰ কোনটো হয়? এইটো ভিতৰটো। আচ্ছা, এইটো চাই লওঁ। এইটো একচুৱেলি কিছুমানৰ আপোনাৰ 6 ইঞ্চি চাইজৰ লাগে, ডবল ৰাবিট, মানে মস্কুটোৰ কাৰণে দিয়া হয় আৰু পাল্লাৰ কাৰণে এটা দিয়া হয়। এইটো পোৱা যাব নেকি? বনাই দিম যদি অৰ্ডাৰ দিব লাগিব। ঠিকে আছে, ভাল লাগিছে। আৰু সেইটো মেইন ডোৰ। আপোনাক দিগদাৰ দিছোঁ, কাষ্টমাৰ এইফালে আছে। এইফালে চাওক, মেইন ডোৰটো হ'ল এইটো হ'ল মেইন ডোৰ। তাৰমানে ইয়াত ওপৰত ডিজাইন কিবা আছে নেকি? ডিজাইন আছে, মডেলৰ আছে, সেইটো মডেল আছে, যিকোনো লগাব পাৰিব। ঠিকে আছে, স্ক্ৰীণত তেখেতৰ নাম্বাৰ দিয়া আছে। আপোনালোকে গোলাঘাটৰ পৰা আহি, যোনটো আমাৰ কানাইঘাট হেৰি জেগাডোখৰ মানে গাঁওটো হয়, তাতে আছে। শিৱ শক্তি হাৰ্ডৱেৰৰ ফ্ৰণ্টত আছে, উভযতিত আছে। আপোনালোকে নিশ্চয় আহি পেলাই ইয়াত কণ্টেক্ট কৰক। আৰু ফোন নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিও আহিব পাৰে বা নিব পাৰে অৰ্ডাৰ কৰি।